Hello everyone, welcome back to my channel. অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। সো আজি শিৱসাগৰত আমাৰ সেকেন্ড ডে হয় এন্ড আজি আমি ৰিটাৰ্ন যাম গুৱাহাটী। মৰ্নিং উঠিয়ে ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিছো, তাৰ পিছত অলৰেডি আমি ৰেডি হলুৱে পেকিং কৰিলো। ব্ৰেকফাষ্টত অৰ্ডাৰ কৰিছিলো মেগী। এয়া তেওঁলোকে মেগী দিছে। খাবলৈ ওকে আছিলে, ইমানো বেছি ভাল নাছিলে আৰু এয়া এইখিনি চাহ। ব্ৰেকফাষ্ট কৰিলো আৰু কমপ্লিটলি ৰেডি হৈ ৰুমবোৰ চেক কৰিলো ভালকে আৰু এতিয়া গাড়ীত অলৰেডি বেগছবোৰ ভৰাই আছো। এই হোমষ্টেটোত থাকি বহুত ভাল লাগিলে, বিৰাটে ধুনীয়া। আপোনালোকে হয়তো ভিডিঅ'টো গমেই পাইছে, ভালে হয় আৰু খানাও ভালে আছিলে, বাট মৰ্নিং আজি ব্ৰেকফাষ্টটো মানে মেগীটো মোৰ ইমান ভাল নালাগিলে। আৰু এয়া আমি গাড়ীত বহি ৰেডি। ইয়াৰ পৰা ওলাই প্ৰথম আমি শিৱদৌল যাম। আৰু এয়া পাই গলো আহি শিৱদৌল। বাওঁফালে এয়া জয়সাগৰ আৰু সোঁফালে হৈছে শিৱদৌল। গাড়ী পাৰ্কিঙত থৈ আমি এতিয়া শিৱদৌলত সোমাবলৈ গৈ আছো। বাহিৰতে চাকি ধূপ অকমান লৈ ললো ভিতৰত জ্বলাবলৈ আৰু এতিয়া ওপৰলৈ উঠি গৈ আছো। আৰু ইয়াতে দৌল খোলাৰ সময় টাইমিংবোৰ লিখা আছে। ইয়াতে পুৱা, দুপৰীয়া, আবেলি, সন্ধিয়া কেইটা বজাত খোলে সেইবোৰ লিখা আছে। প্ৰথমতে চাকি ধূপখিনি জ্বলাই ল'ম, তাৰে পিছত ভিতৰত দৰ্শন হ'বলৈ যাম। চাকি ধূপখিনি জ্বলাই এতিয়া ভিতৰলৈ দৰ্শন হ'বলৈ গৈ আছো আৰু ভিতৰত যিহেতু ভিডিঅ'গ্ৰাফি বা ফটোগ্ৰাফি এলাউড নহয়, সেইবাবে ভিডিঅ' কৰা হোৱা নাই। শিৱদৌলৰ কাষতে আছে দেৱী দৌল আৰু বিষ্ণু দৌল। শিৱদৌলত দৰ্শন হৈ আহি এতিয়া আমি দেৱী দৌললৈ গৈ আছো। দেৱী দৌলতো এবাৰ সেৱালৈ আহিলো আৰু এতিয়া আমি গৈ আছো বিষ্ণু দৌল। বতৰটো পিছে আজি বহুত ভাল, মানে বৰষুণ দিয়া নাই আৰু ইফালে ৰ'দো নাই। এনেকুৱা বতৰটো মোৰ বিৰাটে ভাল লাগে। সেয়া দেখা পাইছে চাগে বিষ্ণু দৌল, এতিয়া তালৈকে গৈ আছো। বিষ্ণু দৌলৰ ভিতৰতো সোমালো আৰু সেৱা ললো আৰু এতিয়া ওলাই আহিছো তাৰ পৰা। শিৱদৌলৰ এই সাৰাউণ্ডিংটো ইমানেই বেছি ধুনীয়া নহয়, চাৰিওফালে গ্ৰীনাৰী, ইমান ভাল লাগিছে আহি। শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল এই তিনিওটা দৌল দৰ্শন কৰাৰ পিছত এতিয়া আমি ইয়াৰ পৰা আৰু অকণমান দেৰি পিছতে ওলাই যাম। তাৰপিছত আমি নাজিৰা যাম। এয়া আমি এতিয়া নাজিৰালৈ ওলাইছো আৰু নাজিৰাত একচুৱেলি আমি অগ্নিনাভ মন্দিৰত গৈ আছো। আৰু এয়া অলৰেডি আমি আহি পাইছো অগ্নিনাভ মন্দিৰ। গাড়ীৰ পাৰ্কিং বিচাৰিছো, এতিয়া অকণমান আগলৈ গৈ আছো। গাড়ীখন পাৰ্কিং কৰি আহি ইয়াৰ পৰাই সৰু তেলৰ বটল এটা আৰু অকণমান ফুল লৈ লৈছো, কাৰণ এইটো মন্দিৰত চাকি আৰু ধূপ জ্বলাবলৈ দিয়া নহয়। আৰু এয়া আমি সোমাই আহিছো ভিতৰত। কাষতে হাত ভৰি ধুব পৰাকে টেপ লগোৱা আছে, তাৰ পৰা হাত ভৰিখিনি ধুই পেলাই আমি ভিতৰলৈ সোমাই আহিছো। আৰু এয়া যে তেলৰ বটল যে লৈছিলো, সেই তেলখিনি এই চাকি গছত দিয়া হয়। আৰু এই চাকি গছৰে তেল অকণমান আপুনি ইচ্ছা কৰিলে ঘৰলৈ বুলিও লৈ যাব পাৰে। মন্দিৰ দৰ্শন কৰিলো, ভিতৰত তেনেকৈ ভিডিঅ' কৰা হোৱা নাই, সেইবাবে দেখুওৱা নহ'ল। এতিয়া আমি ওলাই আহিছো আৰু এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব গুৱাহাটীলৈ। যোৰহাট পালো আহি আৰু অকণমান ভোক লাগিছে বাবে ৰেষ্টুৰেণ্ট এখনত সোমাইছো। ইয়াত ভাত এতিয়া নাখাওঁ অৱশ্যে, এনেই কিবা এটা স্নেক বা কিবা তেনেকুৱা খাই ল'ম। আমি অৰ্ডাৰ কৰিছিলোঁ চিলি চিকেন ড্ৰাই আৰু চিকেন ড্ৰাই ফ্ৰাই। খাবলৈ ভালেই আছিলে, চিলি চিকেন ড্ৰাইটো ভালেই লাগিছিলে খাব। আৰু যোনটো চিকেন ড্ৰাই ফ্ৰাই অৰ্ডাৰ কৰিছিলোঁ সেইটো অলমষ্ট চিলি চিকেনৰ নিচিনা একেই আছিলে, কিন্তু অকণমান সোৱাদটো বেলেগ আছিলে। এই জেগাটো চাগে সকলোৱে চিনিয়ে পাইছে। যোৰহাটৰ পৰা অকণমান আগবাঢ়ি আহি ইয়াতে আছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। আৰু এবাৰ আহোঁতে ইয়াত সোমাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু সোমবাৰে বন্ধ থাকে আৰু সেইবাৰ আমি আহোঁতে আছিলে সোমবাৰ, সেইবাবে ইয়াত সোমোৱা নহ'ল। চ' আজি ইয়াত সোমাইছোঁ। ইয়াৰে ভিতৰৰখিনি বিৰাটেই ধুনীয়া,
বহুত মানুহ আহিছে ইয়াত বোটিংও কৰি আছে বহুতে আমি ইয়াতে বেছি দেৰি নকৰো যেহেতু গুৱাহাটী যাব লাগিব সেইবাবে অকমান চাৰিওফালে চাই লৈছো আৰু কাষতে এটা মিউজিয়াম আছে সেই মিউজিয়ামটোত খুমাম মিউজিয়ামটোত কি আছে চাই পেলাই আমি ইয়াৰ পৰা আৰু ওলাই যাম এইটো হৈছে মিউজিয়াম আৰু আমি এতিয়া ইয়াৰ ভিতৰলৈ গৈ আছো মিউজিয়ামৰ ভিতৰত ফটোগ্ৰাফি আৰু ভিডিওগ্ৰাফি একেবাৰে এলাউড নহয় ভিতৰত সোমোৱাৰ লগে লগে আমাক মোবাইলবোৰ সুইচ অফ কৰি ল'ব দিছিলে আৰু সেইবাবে ভিতৰখিনি দেখুৱা নহল মিউজিয়ামটো চাই আমি ওলাই আহালৈকে অলৰেডি আন্ধাৰ হ'বলে হ'ল গেটৰ বাহিৰত ওলাই আহি আইচক্ৰীম ভ্যান এখন দেখিলো আৰু ইয়াতে অৰ্ডাৰ কৰিলো এটা ফালুদা খাই আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন মোৰ কিন্তু বহুতে বেছি ফেভাৰিট হয় এতিয়া আমাৰ নেক্সট ষ্টপ হ'ব বোকাখাত টাউনত ৰখিম আৰু তাৰ পৰা পেৰা বা কিবা অলপ লম ঘৰৰ কাৰণে আৰু যদি তেতিয়ালৈ ভোক লাগে তাত গৈ অকমান পুৰি সবজিও খাই লম এয়া আহি পাইছো এতিয়া বোকাখাত টাউন গাড়ী পাৰ্কিং কৰিলো আৰু এতিয়া চাই আছো কোনখনত সোমালে ভাল হ'ব সন্মুখতে থকা এখন গোপাল কৃষ্ণ মিঠাই দোকান বুলি সেইখনলৈ সোমাই আহিলো আৰু ইয়াত অৰ্ডাৰ কৰিছো পুৰি সবজি এয়া কলপাততকে দি গল পুৰি এতিয়া দিছে আলু সবজি জলকীয়া চাটনি দিছে আৰু লগতে আমি এটা পেৰাও দিবলৈ কৈছিলো ইয়াৰ পৰা পেৰাও পেকিং কৰি ললো ঘৰৰ কাৰণে ইয়াৰ পৰা ওলাই এতিয়া আমি ডাইৰেক্ট গৈ পেলাই নগাঁৱত ৰখিম আৰু নগাঁৱত গৈ পেলাই ডিনাৰ কৰিম যেহেতু দিনটো ভাত খোৱা হোৱা নাই নগাঁৱত ডিনাৰত একেবাৰে ভাত খাম এয়া আহি পালো আমি নগাঁৱত আমি ৰখিছো আহি ডেষ্টিনি দা ফুড মাৰ্ট এইখনলৈ কোনে কোনে আহিছে জনাবচোন বিৰাটে বেছি ধুনীয়া হয় বাহিৰৰ ফালেও বিৰাট ধুনীয়া আৰু ভিতৰৰ ফালেও বিৰাটে বেছি ধুনীয়া ইয়াত আমি অৰ্ডাৰ কৰিছো চিকেন কাৰী আৰু ৰাইচ বেছি একো খাবলৈ মন নাছিলে সেইবাবে অকল ভাত আৰু মাংসয়ে দিছো মই পিছে বাহিৰত খালে দালি ভাত খাবলৈ বহুত বেয়া পাওঁ সেইবাবে বাহিৰত খালে মোৰ ম্যাক্সিমাম চিকেন বা মটন তেনেকৈ খোৱা হয় নন ভেজে বেছি খোৱা হয় ইয়াত ডিনাৰ কৰা হ'ল আৰু এতিয়া আমি যাবলৈ ওলালো আৰু ব্লগটো এইখিনিতে শেষ কৰিছো ভিডিওটো চাই কেনে পালে জনাব ভাল লাগিল যদি এটা লাইক কৰি দিব কমেন্ট কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে পুনৰ বেলেগ এটা ভিডিওত লগ পাম